এইটো কিন্তু বহুত বেয়া কাম কৰিছে চা চৰমৰা ফটোখন ৰাখি মই ৱালপেপাৰ কৰি ৰাখিম এইখন যোৱা তুমি মোহনক এনেকুৱাকৈ চৰ থাপ্পৰ মাৰি থকা কোনোবা দিনা চাইল্ড অত্যাচাৰ কেছত ফুৰিছিয়াবা আকৌ ই চাইল্ড শিশু ই এই বুঢ়া আঙুলি নমা এয়া 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 শিশুৰ গাল ওলোটা আপোনাক যৌতুক কেছত ফচাই মই যৌতুক কেছত ফুচিবলৈকে দেখো বিহাই পতা নাই হয়নে যৌতুক দিয়াটো লোৱাটোতো অপৰাধেই যৌতুক হিচাপে অহাটো এজ এ ফাৰ্নিচাৰ ডবল অপৰাধ কাপোৰখিনি নিলা কিয় তুমি আপুনি এটা কাপোৰ চিলাব মানে জেললৈ যাব মনে থাকাইতো স্যাৰ ক'বনে কম কিন্তু তোমালোকে মোক প্ৰমিস কৰিব লাগিব যাতে এনেকুৱা যুদ্ধ কেতিয়াও নহয় নহয় স্যাৰ এয়া চাওক দিয়া হেণ্ডশেক কৰিছো আমি ওমেন্স ডেৰ দিনাখন তোমালোকে যি সাহসিকতাৰে ছোৱালীজনী ৰেস্কিউ কৰিলা তাৰ কাৰণে কমিছনাৰ ছাৰে স্পেচিয়েলি তোমালোকক থেংকছ দিছে ওয়েলকাম স্যাৰ মেবি এইবাৰ তোমালোকে সাহসিকতাৰ পুৰস্কাৰটো পাব পাৰা কমিছনাৰ ছাৰে নিজে তোমালোকৰ নাম ৰেকমেণ্ড কৰিছে তোমালোকৰ মানে আৰে তোমালোক দুজনী আকৌ সেইটো কেনেকে হ'ব আকৌ অপাৰেশ্যনটোত মোৰহে বেছি কষ্ট হৈছিলে কিবা আৰু আমিতো হাৱা খাই আছিলো না হেয়া এই অলপ আগতে মই কি কৈছিলো সৰি স্যাৰ ধেমালি কৰিছো হ'ব দিয়ক দুইজনীকে দিব এতিয়া আমি এগ্ৰি স্যাৰ আহিছে আহিছো ইহঁতে এৱাৰ্ডটো পালে মোৰো ভাল লাগিব চেনি 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 মাই বিউটনি তোমাক দেখা পাই নাই গান ভাঙিলে উঠ 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 বুলি কৈছো নহয় উঠ নাতো প্ৰব্লেমটো ক প্ৰব্লেম চাব্লেম একো নাই উঠ যদি প্ৰব্লেমেই নাই কৃষ্ণক চিন্তি ডিষ্টাৰ্ব কৰিছ কিয় ঐ এইখন খোৱা জেগা নেকি ন হা ঠিক আছে বিচনাখন শোৱা জেগা হয় তাত মানুহ বহে কিয় এই ফটো তুলনা নেদিবি উঠ বুলি কৈছো নহয় উঠ না মই বুজি পোৱা নাই কমলাটো হৈছে কি আৰে তই যে ইয়াত শুই থকা দেখা পাই নহয় ছাৰৰ পৰা গালি মই খাব লাগিব মই কৈছো মোক গালি পাৰিব তোক কিয় গালি পাৰিব হয় নেকি ঠিক আছে ছাৰক মাতি আনি এতিয়াই গালিটো খাই ল কমলা তই ধৰি ল এইবাৰ মইতো চাকৰি খালো কৃষ্ণক চিন্তি মই খালো তই চাই থাক একোডাল কৰিব নোৱাৰা যা তই চাকৰি খাবা আহিছি মোৰ মিটিং গঢ়ি ভাষাটো দিয়ক যোৱা কাপোৰখিনি দিয়াচোন আপুনি বেছি কৰি আছে দেই তুমিও বেছি কৰি আছা কি বেছি কৰিলো কথা ক'বলৈ আমিয়ে মেচিনটো আনিছো তুমি আনিছা আপুনি আনিছে কিন্তু টেম্পুটো আমিয়ে গৈছো বিশ্বকৰ্মা পূজা আমিয়ে চাইছো হয় ন এতিয়া এখন খেলিবলৈও নিদিছো এইটো খেলা বস্তু হা তুমি শুই দিয়া ফুটবল খেলা দি খেলো যোৱা ফটো আমি কৰি নাথাকিবি আছো কাপোৰখিনি দিয়া মই চিলাব লাগে আপুনি মাইকী মানুহ নেকি কাপোৰ চিলাবলৈ যে ইমান হেঁপাহ প্ৰতিভা কৈছো মোৰ চিলাই মেচিনে বেজিতহে সোমাই আছে প্ৰতিভা কাপোৰখিনি টানি লৈ যা মানুহটো সতি অকল কাপোৰখিনি তুমি মোক অভাৰটেক কৰিছা নে মই তোমাক অভাৰটেক কৰিছো তুমি কৰিছা ছাৰে আমাক এৱাৰ্ডটোৰ কাৰণে নাম লওঁতে ফাৰ্ষ্টত অফোজ কোনে কৰিছিল মই কৰিছো আৰু কৰিব লাগিব হ'ব আৰু অলপ মনে মনে থাকাচোন মনে মনে থাক আচ্ছা উবাও তুমি কিয়ৰ কাৰণে আমাৰ নামটো অফোজ কৰিবা আমাৰ কি কষ্ট হোৱা নাছিল হৈছিল কিন্তু তোমাতকে মোৰ বেছি কষ্ট হৈছিল তুমি মিটাৰ মাৰি চাইছিলা খালি পেলাম কিন্তু কৈ দিলো হলে কি ঠিক কথা কৈছে তুমি প্ৰমাণ দিয়া তোমাৰ যদি বেছি কষ্ট হৈছিল বলা 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 হস্পিটাল বলা ইচিজি কৰি দেখুৱাই দিম এতিয়াও হাত ধপধপাই আছে তোমাৰ কষ্টৰ কাৰণে হাত ডিপ ডিপ কৰা নাই তোমাৰ চেহেৰাৰ কাৰণে ডিপ ডিপ পাইছে ছোৱালী চেহেৰাত ধৰি কথা নকবি কিন্তু তই কি নিজে নিজে মিছ ইউনিভাৰ্ছ নেকি আমি মিছ ইউনিভাৰ্ছ সুস্মিতা সেন তই হেজনী সুস্মিতা সেন নহয় ওইলেও আমি তোমাতকে বহুত ধুনীয়া দেখিছো তই কিমান ধুনীয়া মোৰে জুঙামুৰীয়া মুখখন চা আৰু মোৰে মৰম লগা মুখখন চা কথা কবলৈ আহে ফেচবুকত দুজনে ফটো এখন দি চাওচোন কাৰ কিমান লাইক আহে চাওঁ এইবিলাক একদম থাৰ্ড ক্লাছ লেভেলত কাজিয়া কৰিছা হে তোমালোকে তোৰ কি প্ৰব্লেম হৈছে অশান্তি লাগি গৈছে তোক ইয়াত কোনে শান্তি ল'বলৈ বহি থাকিবলৈ কৈছে ওলা ওলা বুলি কৈছে না বেকেটে ইয়াৰ পৰা ওলা তুমি এখন টপিক চেঞ্জ কৰিবা নালাগে তুমি কৈছিলা তো ফটো উঠিম আও কৃষ্ণক চিন্তি হ'ব তুই মনে মনে থাক ৰাম এখন
মোহন কিহৰ এক্সাৰচাইজ হে দাদাই কিবা সুধিছিল কিয় নকলি বেয়া পাব নহয় চাই বোলে চাই দে ফটো এখন তোলো কিয় ঘূৰাই দিলা এতিয়াও লাজ নাপাইছে চা আৰু মই না তই আপোনাৰ কথা কৈছো মই কিয় লাজ পাম এই যে সৰুটোক আপুনি আঁঠুকঢ়াই থৈছে 8টা মানুহে যে হাঁহি গৈছে আপুনি অকণো লাজ নাপাইছে চা আমাৰ ফালে আকৌ আঁঠু কঢ়াটোৱে পায় আপোনাৰ ভাগৰ লাজ আকৌ মই কিয় পাইছো মই গুচি যাম যা কিয় ফটো মাৰি আছে দে যাচোন যা মই যোৱাটো ৰাখো ফটো চাওঁ যা যা নাযাওঁ যা ছাৰ কৃষ্ণক চিন্তা একদম অশান্তি লাগি গৈছে কিয় এই আমাৰ এই দুজনী কিবা এটা কৰক কোন ইহঁত দুজনী বাইলুং আৰু সুস্মিতা একদম অশান্তি কৰি মাৰিছে কৃষ্ণক চিন্তি লোকৰ কথা বাদ দে নিজৰ কথা ক মই ক'ত অশান্তি কৰিলো মই ছাৰ অশান্তি দিয়া মানুহে নহয় কামৰ কথা ক কোনটো কাম তোক মই কি কৰিব দিছিলো সেইটো কাম মই কৰি আছো এইকেইদিন কি কি কৰিলি ৰিপৰ্ট দে হা এইকেইদিন কি কি কৰিলি ৰিপৰ্ট দে এইকেইদিন কি কৰিলো কি কৰিলি ৰিপৰ্ট দে এইকেইদিন আপোনাৰ হেৰি মানে মই কি কয় কি কৰিলি ৰিপৰ্ট দে আজি যিমান অতি আছে মই আঁঠুৱে কাঢ়ি আছো আৰু যদি বৰষুণো দিছে মই তেতিয়া আঁঠু কাঢ়ি আছো দে আঁঠু কাঢ়ি থাক আৰু যদি মই মুখ ঘূৰাই পৰি গৈছো তেতিয়াও কিন্তু মই আঁঠুৱে কাঢ়ি আছো আপুনি তেতিয়া ধৰি থাকিছে চা আৰু যদি বৰষুণত তেতিয়া মোৰ চৰ্দি লাগি গৈছে তেতিয়া কিন্তু মই আঁঠুৱে কাঢ়ি আছো বাম লগাই দিছো চৰ্দি নালাগে মই ফেলিচিটি দিছে চা ফুল ফেলিচিটি আচ্ছা মানে মোৰ দিকে যদি হাঁহি গুচি আহিছে তেতিয়া কিন্তু মই আঁঠুৱে কাঢ়ি আছো যদি কমলৰ ভনীয়ে হঠাৎ আহে তেতিয়া কমলৰ ভনীয়ে হাৱা লৈছ যে তেতিয়া উঠি দিম নেকি চা উঠিম জানো চা পানী খাবি বাহিৰতে খাই আহোঁ নেকি ছাৰ নাই হ'ব পিছত খাম ক এইকেইদিন কি কৰিলোঁ সেইটো কি কৰিলি এইকেইদিন একো কৰা নাই কিয় নহয় মানে আপুনি ছুটীত আছিল যে মই ছুটীত থকাৰ লগত তোৰ কামৰ কি সম্পৰ্ক মানে আমি দুইজন একেটা কামতে ইনভলভ হৈ আছো যে তোৰ আৰু মোৰ লেভেল একেই মানে হেৰি আমি দুইজন মানে ছাৰ বৰে বৰে মোৰ লগত কম্পেয়াৰ কৰি আছ ন চা এতিয়া মই লাগি যাম ইয়াক যে কি কৰোঁ নহয় ঐ কি হ'ল আকৌ ছাৰ পকেটৰ পৰা কিবা এটা পৰা নিচিনা যেন লাগিলে নাই পৰা দেখোন নাৰ্ভাছতে এনেকুৱা হৈছে তোৰ নাৰ্ভাছ মই মুখেৰে উলিয়াই আছো ৰ পইচা দি যাওক কিহৰ পইচা মোক যে মেচিন দিম বুলি পইচা সৰকাইছে পইচা দিয়ক কিহৰ মেচিন পইচা চিলা মেচিন দিম বুলি যে পইচা সৰকাইছে পইচা দিয়ক মনে মনে থাক তোক দিমতো এটা কেতিয়া কিনি দিছ চা কেতিয়া কিনি দিছে মোক মেচিন কিনি দিম বুলি কয় আপুনি মণিবাক মেচিন কিনি দিছে মাইকী মানুহ দেখিয়াকে ক'ব নোৱাৰা হৈ গৈছে সেইজনী মাইকী দেখোন মোৰে একে ক'ব নোৱাৰা হ'ব চৰ লাগে তোক চট নালাগিছে পইচা দিয়ক মনে মণিক মই কাপোৰ চিলোৱা মেচিনটোহে আনি দিছো তোক মই মেইন মেচিনটো আনি দিম পইচা ফলচা কি পইচা চা সঁচাটোৰ নিচিনাই খালি ফলচ কিন্তু তোৰ এটা দায়িত্ব আছে কি চা মণিৰ সন্মুখত আমি দুইটাই এনেকুৱা দেখুৱাম যেন আমি দুইটাই দুইটাক বেয়া পাওঁ তোক বিশেষকে মই বেয়া পাওঁ ঘৃণা কৰোঁ সেইটো কেনেকে দেখাম চা আঁঠু কাঢ়ি থাক ঠিক আছে চেণ্ডেলযোৰ পেলাই দে ভৰি বহু কষ্ট পায় অ চা এই চেণ্ডেলযোৰৰ ওপৰত উঠি থাকিলে তোৰ প্ৰতি থকা মৰমটো ওলাই থাকে পেলাই দিওঁ ল এইটো লৈ ল এইবিলাক ছাতি তালি নালাগিছে কিয় মই মুক্ত আকাশতলৈ আঁঠু কাঢ়িম চা দে মুক্ত আকাশৰ তলত আঁঠু কাঢ়ি থাক
পৰি গ'ল, নয়না গ'ল, টুটুমণি গ'ল, তৰাবায়ু গ'ল। আজিলৈকে মোক কোনে অভাৰটেক কৰি কথা কোৱা নাই কিন্তু দেই। 6জনী ছোৱালী আছিল কৰিমগঞ্জ থানাত। আজিলৈ আমাকো কোনো অভাৰটেক কৰা নাই। এ বাকলি, কাক পিন মাৰি মাৰি কথা কৈছ তই? তুমি কাক ফিন মাৰি কথা শুনাই আছা? পাংগা নলবি আকৌ বুঢ়ী মাৰৰ লগত। জেং ছোৱালী নাম আছে মোৰ। আমিও বহুত জেং ছোৱালী। জেং ছোৱালী মোৰ লগত লাগ না, দম আছে যদি মোৰ লগত কাজিয়া কৰি